আজি P-1 দিন হয়, আপোনালোকে সকলোকে জানে। আমাৰ ইয়াত সকলো পলিং পাৰ্টিজখিনি আহি গৈছে। বাক্সাত টোটেল 502 পলিং ষ্টেচনছ আছে, আপোনালোকে জানে। আৰু আমি এইটো দুটা LACs আছে, মানস LAC আৰু বাক্সা LAC। আমি 28 ছেক্টৰ্ছ ভাগ কৰাই দিছোঁ। আৰু 28 ছেক্টৰ্ছত আমি 28 ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ্ছ আপোনালোকে চাবলৈ পাৰিছে হ'বলা। 28 ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ্ছ আমি মানে কাউণ্টাৰ্ছ আমি বনাই দিছোঁ প্ৰত্যেক LACৰ কাৰণে। সেই ইতিমধ্যে আমি আজি ৰাতিপুৱা আহি 5:30 মানত আমি ষ্ট্ৰং ৰুম খুলিলোঁ। ষ্ট্ৰং ৰুম খুলি যিমানখিনি মেটেৰিয়েলছ আছে, মেটেৰিয়েলছখিনি প্ৰত্যেক কাউণ্টাৰত আমি লগাই দিলোঁ। আৰু যিমানখিনি EVMছ আছিলে, EVMছখিনি আমি প্ৰত্যেক কাউণ্টাৰত তাৰ যিমানখিনি টাৰ্গেট আছে তাৰ এগেইনষ্টত আমি এতিয়া ধুনীয়াকৈ সজাই দিছোঁ। আৰু আমাৰ যিমানখিনি পলিং পাৰ্টিজ আহিছে, পাৰ্চনেল আহিছে এতিয়া, তেখেতসকলে নিজৰ নিজৰ বস্তুখিনি লৈ আজিহে ভাত চাত খাই ইয়াৰ পৰা ওলাই নিজৰ নিজৰ পলিং ষ্টেচনত ডিউটি কৰিবলৈ ওলাই যাব। ভালকৈ হৈছে আমাৰ যিমানখিনি এৰেঞ্জমেণ্টছ আছে। ময়ো কালি সন্ধিয়া আহি পাইছোঁ, কিন্তু মই নিজে ইমপ্ৰেছ হৈছোঁ। বহুত ভালকৈ এৰেঞ্জমেণ্টছখিনি কৰা হৈছে। আৰু যেনেকৈ এতিয়া আজি আমাৰ ৱেডাৰো বহুত মানে বতাহও ভালকৈ হৈছে। মানে আমি বৰষুণ এক্সপেক্ট কৰিছিলোঁ, ঠাণ্ডাৰী এক্সপেক্ট কৰিছিলোঁ, কিন্তু বহুত ভালকৈ বতাহও ভালকৈ হৈ গ'ল। তাতে যিমানখিনি আমাৰ পলিং পাৰ্চনেল আছে, এতিয়া ইতিমধ্যে ইয়াত বহি যিমান ডকুমেণ্টেশ্যন এক্সেট্ৰা আছে, যিমানখিনি পেপাৰ কাম কৰিবলগীয়া আছে পলিং ষ্টেচনত যোৱাৰ আগে সেইখিনি কাম সুন্দৰকৈ এতিয়া কৰিব পাৰিছে।